Hello friends, Namaskar and welcome to Feed Zone. ফ্ৰেণ্ডছ 90% মানুহে গাখীৰটো বহুত ভুল পদ্ধতিত খোৱা দেখা যায়। গতিকে আজি আমি আলোচনা কৰিম গাখীৰ খোৱাৰ কিছুমান সঠিক পদ্ধতিৰ কথা। গতিকে চাই থাকক ভিডিঅ'টি শেষলৈ। চাওক, প্ৰথমতে এটা কথা ক'বলৈ ওলাইছোঁ যে গাখীৰ এক এনেকুৱা আহাৰ হয় য'ত মানৱ শৰীৰৰ কাৰণে দৰকাৰী সকলোবোৰ নিউট্ৰিয়েণ্টছ পোৱা যায়। গতিকে ইয়াক ভুল পদ্ধতিত খোৱাৰ ফলত আপোনালোকে ইয়াৰ পৰা নিউট্ৰিয়েণ্টছবোৰ সঠিক মাত্ৰাত ল'ব পৰা নাই। গতিকে আহকচোন আমি আলোচনা কৰোঁ যে আমি গাখীৰ খাওঁতে কি ভুল কৰি আছোঁ। গতিকে প্ৰথম ভুল, খাদ্য খোৱাৰ লগত বা খাদ্য খাই উঠাৰ লগে লগে গাখীৰ খোৱা। ফ্ৰেণ্ডছ, এইটো এটা ডাঙৰ ভুল। আপুনি গাখীৰটো খাদ্যৰ লগত বা খাদ্য খাই উঠাৰ লগে লগে খাব নালাগে। ইয়াৰ ফলত আমাৰ বডিয়ে গাখীৰটো ভালদৰে ডাইজেষ্ট কৰিব নোৱাৰে আৰু ইয়াৰ ফলত ডাইজেষ্টিং প্ৰব্লেম, হেল্থ ইছ্যুজ আদি হোৱা দেখা যায়। গতিকে আপুনি গাখীৰটো খাদ্যৰ লগত বা খাদ্য খোৱাৰ লগে লগে নল'ব। মিনিমাম 1 পৰা 1.5 ঘণ্টা পিছত গাখীৰ খাবলৈ চেষ্টা কৰিব। নাম্বাৰ 2, নিমখীয়া খাদ্যৰ লগত গাখীৰ খোৱা। অৰ্থাৎ আপুনি যদি নিমখীয়া খাদ্য যেনে পৰঠা, চব্জি আদিৰ লগত গাখীৰ খায় তেনেহ'লে আজিয়েই বাদ দিয়ক। কাৰণ গাখীৰ আৰু নিমখ এই দুটা একেবাৰে বিপৰীত আহাৰ হয়। ইয়াক একেলগে খোৱাৰ ফলত আমাৰ স্কিন প্ৰব্লেম আদিয়ে দেখা দিব পাৰে। গতিকে এই দুটা বস্তু একেলগে নাখাবলৈ চেষ্টা কৰিব। নাম্বাৰ 3, ঠাণ্ডা গাখীৰ খোৱা। বিভিন্ন মানুহক দেখা যায় যে ফ্ৰিজৰ পৰা উলিয়াই গাখীৰ খোৱা দেখা যায়। যদি আপুনিও এইটো কৰি আছে তেতিয়াহ'লে বাদ দিয়ক। কাৰণ গাখীৰটো এটা বহুত হেভি মিল হয় আৰু ইয়াক ঠাণ্ডা কৰি খোৱাৰ ফলত আমাৰ শৰীৰত গেছ, ব্লোটিং আদি সমস্যাই দেখা দিব পাৰে। নাম্বাৰ 4, গাখীৰত চেনি মিক্স কৰি খোৱা। এই ভুলটো আমি প্ৰায়ভাগে কৰি আছোঁ। গাখীৰত চেনি মিক্স কৰি খাওঁ। ফ্ৰেণ্ডছ, গাখীৰটো নিজে এটা মিঠা খাদ্য হয় কাৰণ ইয়াত লেক্ট'জ থাকে। গতিকে যদি আমি গাখীৰত চেনি মিক্স কৰি খাওঁ, এই চেনিৰ সহায়ত গাখীৰত থকা দৰকাৰী নিউট্ৰিয়েণ্টছবোৰ আমাৰ বডিত অবজাৰ্ভ হোৱাত বাধা দিয়ে আৰু গাখীৰত চেনি মিক্স কৰি খোৱাৰ ফলত বডি ফেটৰ সমস্যাও দেখা দিয়ে। গতিকে এই ভুলটো আপুনি কেতিয়াও নকৰিব। গতিকে এয়া আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব। আৰু ভিডিঅ'টোৰ তলত কমেণ্ট কৰি জনাব যে ভিডিঅ'টো চাই কেনে পালে। আগলৈ এনেকুৱা হেল্পফুল ভিডিঅ' আপোনালোকৰ কাৰণে বনাবলৈ চেষ্টা কৰিম। ধন্যবাদ।